এভৰিৱান নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ আৰু এয়া আমি ওলাই আহিছোঁ আজি হৰণ ল'বলৈ বুলি আচলতে আমি হৰণ লোৱা হোৱা নাছিল কিন্তু আজি এয়া হৰণ ল'বলৈ বুলি ওলাই আহিছোঁ এয়া মোৰ বান্ধৱী কলেজৰ ফ্ৰেণ্ড আছিলে এতিয়া আৰু ভকতনি বনি গৈছোঁ আৰু এয়া আমি আহি পাই গৈছোঁ সেই কমাৰবন্ধাৰ এখন সত্ৰতে ল'ম বুলি ভাবিছোঁ তালৈকে বুলি আহিলোঁ আৰু তাত কি হয় দেখুৱাম আপোনালোকক আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু এয়া আমি আহি পাই অকণমান সময় বহিবলগীয়া হ'ল ককাই ক'লে অকণমান কাম কেইটামান আছে সেইকেইটা কৰি লোৱালৈকে আমাকে বাহিৰত এনেকৈ বহিবলৈ দিলে আৰু এয়া আমাৰ বাৰ মাহীয়েক মহাকৰ ঘৰ হয় তালৈকে বুলি আহিলোঁ ঘৰতে যিহেতু দিয়ে সেই বুলিয়ে আহি পাই সেই অকণমান সময় বহিলোঁ তাৰপিছতে আমাক চাহ দিলে মই ভিডিঅ'য়ে কৰিছোঁ তোমাক হ'ব মই খুৱাই দিম আৰু চাহ তাহ খাই মেলি হোৱাৰ পিছতে আমি অকণমান এই মুকলিলৈ বুলি ওলাই আহিছোঁ সেইদিনা ইমান গৰম পৰিছিলে আৰু কাইৰা আৰু তাইও বহুত আমনি কৰিছিলে হ'লে সেইকাৰণে এনেকৈ সিহঁতক ফুৰাইছোঁ আৰু ইহঁত দুটাক লৈ গ'ল ককাই নামঘৰলৈ বুলি হৰণ দিবলৈ আমি আচলতে লোৱা নাই আমি দুজনীয়ে পাছতে ল'ম বুলি ভাবিছোঁ অকণমান প্ৰব্লেম এটাৰ কাৰণে আমি এতিয়া নলওঁ তাৰপাতে বাকীখিনি চাই যাওঁ কি কৰে ময়ো নাজানো প্ৰথমবাৰ সেয়া দেখিছোঁ আৰু ককাই সিহঁতক নামঘৰত কি কৰালে মই তাকো নাজানো কিন্তু ইয়ালৈ আহি যিহেতু গামোচাখন সলনি কৰে বুলি কয় আৰু ককাৰ যিখিনি পোচাক অনা হয় সেইখিনিও ইয়াতে দিয়া হয় মানাইৰ সৈতে তেনেকৈয়ে অকণমান কৰিছিলোঁ হ'লে সেয়াকে আপোনালোকক দেখুৱাইছোঁ পইচা পাতি নালাগে পঢ়িব মেলি কাণত দি দিয়া ইহঁত দুজনৰ হোৱাৰ পিছতে আমাক বহিবলৈ দিলে এনেকৈ পানী খাবলৈ দিলে আৰু গাত ছটিয়াবলৈ দিলে সকলোবোৰ নিয়ম হৈ যোৱাৰ পাছতে আমাৰ কাৰণে ভাত ৰান্ধিলে তাৰপৰা এয়া আমি ভাত খাই মেলি আৰু ঘৰলৈ বুলি উভতিম বৰ বিশেষ ভিডিঅ' কৰা নহয় অকণমান তাৰ মাজতে কৰি ৰাখিলোঁ তাকে শ্বেয়াৰ কৰিলোঁ আপোনালোকক শেষত ক'বলৈ নাপাহৰিব কেনেকুৱা পালে আজিলৈ আহিছোঁ বাই